আজি আকৌ ওলালোঁ শিৱৰাত্ৰি বুলি আজি মন্দিৰলৈ মাৰ লগত আৰু আপাৰ লগত। পিছে আমাৰ ঘৰৰ পৰা মন্দিৰলৈ বৰ এটা বেছি দূৰ নহয়, সেইবাবে আমি খোজকাঢ়ি ওলালোঁ। আৰু এইফালে আমাৰ গেষ্ট হাউচ হয় দেই, অতিথি ৰুম। এই ইয়াত কেইবাকেইটাও গেষ্ট হাউচ আছে আৰু আগলৈও এটামান আছে। এফালে মন্দিৰ যোৱা ৰাস্তাটোতে পাইছোঁ দেই, সেইবাবে অলপমান ভাবিলোঁ দেখাই দিওঁ। এয়া আমি আহি পাই গ'লোহি, ধূপ চাকি ধূনা জ্বলাই সকলোবোৰ আজৰি হৈ আপোনালোকক অলপমান দেখুৱাই দিলোঁ। আৰু এইফালে আমাৰ শিৱ বাবাক পূজা কৰি থকা হৈছে পূজাৰীয়ে। ইমান যে ধুনীয়া আৰু এক মনোমোহা দৃশ্য ন। ইমানতে ভিডিঅ'টো সামৰিছোঁ দেই, আৰু যদি ভাল লাগিলে ফ'ল', লাইক আৰু শ্বেয়াৰ কৰি দিব।